Good morning everyone. After a long time back with a new vlog. ইমান ৰাতিপুৱাৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ কেইটা বাজে আপোনালোকক আগত দেখুৱাই দিওঁ বৰ্তমান 4:30 হৈছে মানে গমে পাইছে ৰাইডত যাব ওলাইছোঁ সো ফ্ৰেছ হৈ লওঁ গা পা ধুই খানে একেবাৰে ৰেডি হৈ লগ পাই আছোঁ মই ৰেডি হৈ ওলাই আহিলোঁ তে লগৰবিলাকে বেগ চেকবিলাক বান্ধি আছে গাড়ী আৰু আহিব লগা আছে দুখনমান আৰু এইফালে হান্টাৰ এখন আছে নহ'লে এক্সপালছ আছে এক্সপালছখন আগৰ ভিডিঅ'ত দেখা পাইছিলে কিন্তু ভিডিঅ'বিলাক ডিলিট কৰি দিলোঁ কাৰণে এতিয়া চাব নাপাব আৰু এইফালে ডিউক 390 আছে আৰু দুখন বাইক আহি আছে আউটফিটটো দেখুৱাই আছোঁ মানে কি পিন্ধিলোঁ মই গিয়াৰ্ছ তাৰপিছত লাহে লাহে ডাইৰেক্ট বাইকত গৈ খানে লগ পাই আছোঁ এইটো মোৰ হৈছে আউটফিটটো ব্লেক কালাৰৰ জেকেট এটা পিন্ধিলোঁ আৰু নিগাটকেইটা লগাই ল'লোঁ বেলেগ ইমান আৰু লোৱা নাই এতিয়ালৈকে আৰু ৰাইডিং গ্লভছটো থৈ দিছোঁ পিন্ধি ল'ম এতিয়া ডাইৰেক্ট বাইকত গৈ খানে লগ পাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক মানে মই নিজৰ বাইকখন লৈ অহা নাই সেইকাৰণে লগৰ ডিউক 390খন চলাই আছোঁ আগত লগৰবিলাক যাই আছে দেখা পাব পাৰে আৰু ডিউক 200 এখনো আহিছে লগত এতিয়া বাইকখন দেখুৱাব পৰা নাছিলোঁ বাকী এনে 8জন গৈ আছোঁ ক'ত কি গৈ আছোঁ ভাল ৰাস্তা অলপ পাই লওঁ দেখা পাইছে কিমান বেয়া ৰাস্তাটো মাতটো ভালকৈ নাহিব পাৰে যিহেতু মাইক নাই তো ভিডিঅ'টো একেলগে চাই থাকক আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো ভাল ৰাস্তাত যাই পাই লওঁ তাৰপিছত বাকীখিনি আৰু ক'ত কি যাওঁ বাকী ডিটেইলছখিনি কৈ আছোঁ আপোনালোকক আমি এতিয়া আহি নেশ্যনেল হাইৱে 15ত পাই গ'লোঁ ৰাস্তাটো চাব পাৰে কিমান ধুনীয়া কৰি দিছে এতিয়া আগততো ৰাস্তাটো দেখাই পালে আহি থকা ৰাস্তাত কেনেকুৱা বেয়া আছিলে এতিয়া অকণমান ভাল ৰাস্তা পালোঁ কিন্তু হ'লেও ইমান দূৰে যাব নোৱাৰি লাহে লাহে যাব লাগিব বহুত লাগেজ পাতি আছে তো বহুত দিন হৈছে ইণ্ট্ৰ'টো দিয়া নাই আগৰ ইণ্ট্ৰ'টো দি দিওঁ এবাৰ নমস্কাৰ জনালোঁ সকলোকে আৰু মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ তো ধুনীয়া ৰাইডৰ ব্লগ এটা লৈ আহিলোঁ আজি ডে 1 আজি ইয়াৰ পৰা আমি এতিয়া কাজিৰঙা হৈ শিৱসাগৰ হৈ যাম বাকী আগত গৈ কিনে লাহে লাহে কৈ আছোঁ আমাৰ প্লেনিংটো কেনেকুৱা কি আছে লগৰবিলাক আগত গৈ আছে লাহে লাহে যাব লগা হৈছে আৰু নহ'লে মাতটো ভালদৰে নাহিব আগত ঢেকীয়াজুলি পাম তাতে গৈ কিনে ব্ৰেকফাষ্টটো কৰি ল'ব লাগিব ব্ৰেকফাষ্ট কৰাৰ টাইমত বাকী যাক যেনেকৈ পাৰোঁ ইণ্ট্ৰডিউচ কৰাই দি আছোঁ আৰু এইখিনি মটৰবিলাক আগত কৈ আছোঁ যে ৰাইডটো কেনেকুৱা কি হ'ব আমাৰ এই ভিডিঅ'টো একেলগে চাই থাকক আৰু শ্বেয়াৰ কৰি দিব দেই ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব এতিয়া গৈ থাকোঁ ডাইৰেক্ট ব্ৰেকফাষ্ট কৰা তাতে লগ পাই বাইকলৈ আহি ইয়াতে ব্ৰেকফাষ্টটো কৰি ল'লোঁ এইফালে বাইকবিলাক আৰু লগৰটো কিবা কথা চথা পাতি আছে আৰু ভাইটিটোৰ এটা ইউটিউব চেনেল এটা আছে ইউটিউব চেনেলৰ নামটো কৈ দিয়ে তোমাক ব্লগছ বুলি আছে ছাবস্ক্ৰাইব কৰি লওক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে ভাইটি এজন তোমাৰ নামটো কেনেকুৱা লাগিছে আহি আমাৰ লগত ভাল লাগিছে বোলে আৰু এইখন চলাই আহিছিলোঁ মই অথনি আৰু লাহেকৈ চলাম আৰু এক্সাৰচাইজ কৰি লগৰবিলাকৰ লগত এইটোৱে মজা তো ব্ৰেকফাষ্টখিনি দেখুৱাই নাথাকিলোঁ এতিয়া তেজপুৰলৈ গৈ থাকোঁ আৰু ভাল কিবা ভিউ পালে দেখুৱাই আছোঁ আপোনালোকক দেখা পাইছিলোঁ যে আমি ঢেকীয়াজুলিত ব্ৰেকফাষ্ট কৰিছিলোঁ ব্ৰেকফাষ্ট কৰি আহি এতিয়া আমি তেজপুৰ পাৰ হ'লোঁ পাৰ হৈ কলিয়া ভোমোৰা ব্ৰিজটো পাম বৰ্তমান ঘৰৰ পৰা অলমষ্ট 100 কিলোমিটাৰমান হৈ গৈছে আহোঁতে তো আগত ইয়াতে ৰখিলোঁ অকণমান টাইম ৰখি ফটো চটো উঠিলোঁ এইবিলাক আপোনাৰ ইনষ্টাগ্ৰামত দেখা পাব ৰিল বনাম তো পষ্ট কৰিলে এইবিলাক লাইক চেক কৰি দিব ইনষ্টাগ্ৰামত ৰিলটো দি থ'ম তো এতিয়া ব্ৰিজখন দেখুৱাই আছে মোৰ লগত মটৰ ব্লগিঙত চাই থাকক ব্ৰিজখন বহুত ধুনীয়া বনাইছে এইফালে নতুন ব্ৰিজখন আছে এইটো চাইডে আগৰ পুৰণি ব্ৰিজখন তো গোটেইটো চাব পাৰিব ভিডিঅ'টো চাই থাকক চিনেমেটিকৰ হৈছে আমি বৰ্তমান যোনটো ভিডিঅ'টি গৈ আছোঁ সেইটো পুৰণি ব্ৰিজটো হয় অকণমান ভাল কৰিছে মেৰামতি কৰি আৰু ইফালে যোনটো ব্ৰিজ দেখা পাই আছে সেইটো হৈছে আপোনাৰ নতুন ব্ৰিজখন তো তেজপুৰৰ ফালে আহিলে আপোনাৰ চাব পাৰে ধুনীয়া লাগে আৰু পিকনিকৰ টাইমত ধুনীয়া ইয়াতে পিকনিক হোৱা প্লেচ আছে পিকনিকৰ টাইমত আপোনালোকে পিকনিক খাব পাৰিব এতিয়া পাৰ হৈ লওঁ ভাল আৰু কিবা যি ভিউ পৰা আপোনালোকে দেখুৱাই আছোঁ ভিডিঅ'টো একেলগে চাই থাকক আমি মাত্ৰ জখলাবন্ধা পাৰ হৈ এইফালে কাজিৰঙা পাম আৰু ইয়াৰ পৰা কাজিৰঙা ষ্টাৰ্ট হৈ আছে এই চবেই ফটো চটো মাৰাত ব্যস্ত এইফালে কাজিৰঙাটো আছে এতিয়া কাজিৰঙা ভিতৰলৈ যাম আৰু কি দেখা পাওঁ গড় দেখা পাওঁ নে আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকক আমি এতিয়া কাজিৰঙাৰ মাজে মাজে গৈ আছোঁ ইমান ধুনীয়া পৰিৱেশ চাব পাৰে কিন্তু ইয়াতে অলপ শ্ল' যাব লাগিব আৰু ইয়াতে স্পীড লিমিট দি আছে আৰু স্পীড লিমিটটো আমি মানিবও লাগিব কাৰণ জীৱ জন্তুৰ কিবা এটা যদি দুখ চুখ পাই যায় কাৰণ জীৱ জন্তু এটা যদি আঘাতপ্ৰাপ্ত হৈ যায় আমাৰো লছ লগতে এইটো এটা ক্ৰাইমো হয়
তো সেইটো কাৰণে অলপ লাহে লাহে যাব লাগিব আৰু যোনটো ৰুল বান্ধিছে ৰুল মতে যাব লাগিব আৰু আপোনালোককো মই ক'ম যদি আহে শ্ল' যাব কাজিৰঙা মাজৰখিনি আৰু ইমান ধুনীয়া প্ৰকৃতি তাৰ মাজেৰে আপুনি ঘূৰি যায় কি হ'ব প্ৰকৃতিটো আপুনি উপভোগ কৰক ধুনীয়া সৌন্দৰ্যবিলাক চাওক আপোনাৰ এবাৰ চাওক কেনেকুৱা ধুনীয়া কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু কাজিৰঙাত যোনে যোনে অহা নাই কাজিৰঙাত আহিব আৰু আমাৰ এশিঙীয়া গড় গোটেই গমেই পায় গোটেই ধুনীয়া বিশ্বতে আমাৰ এশিঙীয়া গড় বিখ্যাত তো কাজিৰঙা আপোনালোকে ভিজিট কৰিব অসমত আহিলে তো আৰু আমাৰ বেছিকেলি আমাৰ যিমান অসমৰ মানুহ আছে চবেইটো এবাৰ কাজিৰঙা আহিব লাগে আৰু আমাৰ এশিঙীয়া গড়টো চাব লাগে তো আগত গৈ কিনে মেইন গেটটো আছে তাতে গৈ কিনে মানে দেখুৱাই আছোঁ বৰ্তমান আমি আহি হালধিবাৰী বুঢ়ীমাই মন্দিৰ পালোঁ আহি তো চবেই গম পায় এইফালৰ পৰা আমি আহিলোঁ তেজপুৰৰ ফালৰ পৰা কাজিৰঙা হৈ তিনিচুকীয়া গ'লে মন্দিৰটো পাব এতিয়া চবেই সোমাই সেৱা এটা ল'ব আমি সেৱা লৈ মাৰ তাত আশীৰ্বাদ বিচাৰিলোঁ যে ভালদৰে ৰাইডটো যাতে কমপ্লিট কৰোঁ ত' মন্দিৰটো দেখুৱাই দি আছোঁ এবাৰ আপোনালোকক এইফালৰ পৰিৱেশখিনি চাব পাৰে ধুনীয়া দোকান আছে ইয়াত আপোনালোকে পূজা কৰিব পাৰে এইফালে পাহাৰ আৰু এইফালে হৈছে মন্দিৰটো এইফালে পূজাৰী আছে মানে ধুনীয়াকৈ পূজা প্ৰসাদ দিব পাৰে প্ৰসাদ দি কিনে পূজা কৰিব পাৰে এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ ওলাই কিনে ধুনীয়াকৈ আগত কি ভিউ পাওঁ সেইবিলাক দেখুৱাই আছোঁ কাজিৰঙা পাৰ আহি বোকাখাট পালোঁ আহি আৰু বোকাখাটত আহিলেতো গমেই পায় গোটেই অসমৰ ফেমাছ পেৰা খাব লাগিব তো দাদা দোকানৰ পৰা পেৰা ল'লোঁ দামটো কিমান কৈ দিব দাদা 400 টকা তো আমি ইয়াতে 100 ৰুপিছত লৈ লোঁ 4জন আছোঁ আৰু বাকী কেইজনমানৰ আগত গুচি গ'ল সেইজনক কানেকশ্যন কৰিব পৰা নাই ফোনটো লগা নাই চ' আমি ইয়াতে খাই লওঁ খাই কিনে লাহে লাহে গৈ থাকোঁ কৰিবলৈ ৰখিলোঁ ইয়াতে হৰ্ণবিল বুলি হোটেল এখন আছে সেইখিনি জাষ্ট শিৱসাগৰটো ষ্টাৰ্ট হয় ইয়াতে জাজি বুলি কয় 2020ত আহোঁতে ইয়াতে খাইছিলোঁ চ' এইবাৰ আকৌ থাকি ইয়াতে খাবলৈ সোমালোঁ চ' ইয়াতে লাঞ্চটো কৰি লওঁ আৰু লাঞ্চত কি খাই আছোঁ গোটেই দেখুৱাই আছোঁ আপোনালোকক চ' চবে লাঞ্চটো কৰিলোঁ ভোক চোকটো লাগিয়ে আছে চবৰে আগৰে জগৰে নে কি ঠিক আছে তো আমিতো ভাতটো খাই লওঁ ভাতটো খাই লগ পাই আছোঁ বৰ্তমান আমি জয়মতী কুঁৱৰী উদ্যান পাইছোঁ আহি আৰু ইফালে মেইন টাউনখন আছে শিৱসাগৰৰ তো ৰংঘৰ কাৰেংঘৰ গোটেই আছে আমি গৈ আছোঁ আপোনালোকে চাব পাৰিব ভিডিঅ'টো একেলগে চাই থাকক আমি নপুখুৰী শিৱদৌল পালোঁ আহি তো চবেই ফটো চটো উঠাত ব্যস্ত চবেই প'জ দি আছে ভাইটিয়ে এইফালে কেমেৰা ৰেডি হৈ আছে চ' টাইমটো একেবাৰে কম আছে মানে তো ৰিকুৱেষ্ট কৰি সোমাইছোঁ চ' অতি সোনকালে ইয়াৰ পৰা ওলাই যাব লাগিব টাইমটো শেষ হৈ গ'লে পিছত ভেজাল লাগি যাব চ' এইখিনি আছিলে ধুনীয়া পৰিৱেশ তো এতিয়া নেক্সট ৰংঘৰ কাৰেংঘৰত গৈ যাই আছোঁ তাতে যে লগ পাই আছোঁ শিৱসাগৰৰ একদম ফেমাছ ঠাই ৰংঘৰ আহি পালোঁ চ' ইয়াতে অসমৰ প্ৰথম বিহু নৃত্য হৈছিলে চ' বহুত ধুনীয়া পৰিৱেশটো চাই লওক ভেলিউটো ইফালে গৈছে কাৰণে ইমান এটা জাষ্টিফাই কৰিব পৰা নাই কিন্তু বহুত ধুনীয়া পাবলৈ শিৱসাগৰ আহিলে মাছ বিয়াতে সোমাবই চ' চবেই ব্লগ শ্লগ বনাই আছে আৰু এবাৰ মোক দেখুৱাই দিওঁ আপোনালোকক ফেচটো অইলি হৈ আছে বহুত গৰম লাগিছে যে ঘামি আছোঁ চ' এইফালে চাব পাৰে বহুত মানুহ আহিছে ভাল লাগিছে বহুত আৰু আগলৈ গৈ আছোঁ সেইখানে কি আছে দেখুৱাই আছোঁ চাৰিওফালে এপাক মাৰিলোঁ চ' ধুনীয়া লাগিলে ত' এতিয়া ইয়াৰ পৰা ওলাই যাওঁ ওলাই গৈ কিনে তলাতল ঘৰলৈ যাওঁ কাৰণ ইয়াতে দেৰি হৈছে বহুত আৰু আগলৈকে যাব লাগিব চ' ডাইৰেক্ট তলাতল ঘৰত গৈ কিনে লগ পাই আছোঁ পৰা ওলাই আহিলোঁ ওলাই আহি এইফালে তলাতল ঘৰ পালোঁ আহি কিন্তু টিকেটটো কাটাত অলপ সমস্যা হৈ আছে 5টা বাজি গ'ল চ' বন্ধ হ'ব হৈছে চ' এতিয়া ফটাফট টিকেট কাটি অকণমান টাইম ৰ'ব পাৰিম ইয়াতে ইমান দূৰ ৰাইড কৰি আহিছোঁ যিহেতু চাব লাগিব চ' তলাতল ঘৰটো আপোনালোকে দেখুৱাই দি আছোঁ আপোনালোকে চাই লওক এই হৈছে তলাতল ঘৰ কেনেকুৱা ধুনীয়া পৰিৱেশ চাই লওক এবাৰ চ' অকণমান চেক হৈ আছে যিহেতু মই খোজকাঢ়ি আছোঁ চ' এই হৈছে তলাতল ঘৰৰ পৰিৱেশ ওপৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকৰ ভিউটো চ' ভিতৰত নোসোমাওঁ আৰু ইমান ভিতৰলৈকে কাৰণ যিহেতু দেৰি হৈছে আৰু অকণমান ঘূৰিব লাগিব ইয়াতে ওচৰে পাজৰে যিবিলাক জেগা আছে চ' আৰু কি বাৰু তলাতল ঘৰ দেখুৱাই আছোঁ আপোনালোকে অকণমান ইটো মূৰৰ পৰা তলাতল ঘৰটো চাই লওক আপোনালোকে কেনেকুৱা লাগিছে আৰু কিবা যদি আপোনালোকে জানে সেইটো কমেণ্ট কৰি জনাব ইয়াৰ বিষয়ে চ' যাতে আৰু ভিডিঅ' চাই থকা মানুহবিলাক ইয়াৰ বিষয়ে অলপ ভাল নলেজ পায় এতিয়া ওলাই দিওঁ ইয়াৰ পৰা জয়সাগৰ পুখুৰী যাম আৰু যদি টাইম নিমিলে তেতিয়াহ'লে ডাইৰেক্ট ডিব্ৰুগড়লৈকে ওলাই দিম আমি চবে চ' বৰ্তমান আমি জয়সাগৰ পুখুৰী আহি পালোঁ তো চাব পাৰে ৰাতি হৈ গৈছে সেইটো কাৰণে ভালদৰে দেখা পোৱা নাই কিন্তু লাইটৰ পৰা বিৰাট ভাল লাগে ঠাইডোখৰ চ' ইয়াতে বহিব পাৰি বহুত মানুহ ৱাক কৰিব আহে আৰু ইফালে আপোনাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান আছে চ' ভিতৰলৈ নাযাওঁ 60 টকাকৈ টিকট আপোনালোকে যাব পাৰে চ' ইয়াৰ পৰা ওলাই দিওঁ ৰাতি হৈছে আৰু ব্লগ নকৰোঁ ডাইৰেক্ট ৰুমত গৈ কিনে লগ পাই আছোঁ তাত আৰু বেলেগকৈ ব্লগ নকৰিলোঁ চ' আমি ডিব্ৰুগড় আহি পালোঁ এইফালে ফ্ৰেছ হৈ আছে লগৰবিলাকে 2টা ৰুম ল'লোঁ আমি 8জন মানুহ চ' ইয়াতে থাকিম আজি এতিয়া ডিনাৰটো কৰিবলৈ বাহিৰত যাম ডিনাৰটো কৰি আহি ডাইৰেক্ট ঘুমাম আৰু ব্লগটো আৰু কণ্টিনিউ নকৰোঁ
ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব আৰু নতুন নতুন যোনে চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু কালি গৈ আছোঁ মায়'দিয়া চ' ছাবস্ক্ৰাইব কৰি ল'ব ধুনীয়া ধামাকা ভিডিঅ' আহি আছে চ' চবে ভালে থাকক বাই বাই